হেল্ল' এভৰিৱান, আজি আমি আৰম্ভ কৰিম বাস্তৱ সংখ্যাৰ প্ৰথমটো অনুশীলনী 1.1। ইয়াৰ আগৰ ভিডিঅ'টোত বাস্তৱ সংখ্যাৰ বেছিক কনচেপ্টখিনি আৰু ইয়াৰ আগৰ উদাহৰণবিলাক ভালদৰে কৰি থৈছোঁ। তোমালোকে সেইটো দেখিব পাৰা। ডিছক্ৰিপশ্যনত লিংক আছে, তোমালোকে লিংকটোত চাই কিনে তোমালোকে দেখিব পাৰা। বেছিক কনচেপ্টখিনি তোমালোকে ভালদৰে বুজি পালে তেনেহ'লে এইবিলাক আকৌ সহজ হৈ যাব। ফাৰ্ষ্টৰ পৰা তোমালোকে বুজি পালেহে এইবিলাক ভালদৰে তোমালোকে বুজি পাবা। এতিয়া চোৱা, প্ৰথমটোত কি দিছে যে ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি গ সা উ উলিওৱা। আগত যেনেদৰে শিকাইছিলোঁ বিকল্প পদ্ধতিৰে তেনেকৈ কৰি দিলে হৈ গ'ল। এতিয়া চোৱা কেনেকৈ কৰিব পাৰোঁ এইবিলাক। ফাৰ্ষ্টত কি আছে 135 আৰু 225, এইটো লোৱা। এক নম্বৰৰ 135 আৰু 225। তো এই দুটা ইউক্লিডৰ কলনবিধি ব্যৱহাৰ কৰি আমাৰ ওলাব লাগে, কি ওলাব লাগে? গ সা উ ওলাব লাগে। এই দুটাৰ মাজত কোনটো ডাঙৰ? এতেকে 135 লেছ দেন 225। 225টো ডাঙৰ, এতিয়া হৰণ পদ্ধতি কৰি দিয়া। 225 এইটো কিহেৰে হৰণ কৰিব লাগিব? যোনটো সৰু সেইটো হৰণ কৰিব লাগিব। তো কি আছে 135 to 225 মাজত কিমান বাৰ যাব? এবাৰেই যাব। তো 135 বহাই দিয়া, এতিয়া এবাৰ দিলোঁ, এতিয়া মাইনাছ কৰি দিয়া, 0 হ'ব, এতিয়া 9 হ'ব। তো এতিয়া যোনটো ভাজক আছিল, যোনটো তেওঁ হৰণ কৰিছিলোঁ সেইটো আকৌ এতিয়া কি ভাজ্য হৈ যাব। 135 মাজত 90 কিমান বাৰ যাব? এবাৰেই যাব, 90। এবাৰ গৈছিল, এইটো মাইনাছ কৰি দিয়া, 5 হ'ব, 30 পৰা 9 গ'লে 4, এইটো 90 এতিয়া আহি গ'ল। তো 45 90 মাজত কিমান বাৰ যাব? দুবাৰ যাব, দুবাৰ গ'লে কি 90 হ'ব। তো দুবাৰ দি দিয়া, এতিয়া মাইনাছ কৰি দিলে কি 0 হ'ব, 0 হৈ গ'ল। ইয়াতে শেষ। এইটো আকৌ কি লিখিব লাগিব? ইউক্লিডৰ বিভাজন কলনবিধি মতে লিখিব লাগিব। কলনবিধি মতে কেনেকৈ লিখিব পাৰি? 225 এইটো ভাজক হিচাপে ল'ব, ইয়াতে কি হ'ব 35টো ইয়াতে আহিব 35। কিমান বাৰ দিছিলোঁ? এবাৰ দিছিলোঁ, যিমান বাৰ দিছিলোঁ সেইটো কি হ'ব? পূৰণ হ'ব। আৰু যিমান বাকী আছিল সেইটো কি হ'ব? প্লাছ হ'ব, মানে এইটো আৰৰ মান। এইটো 35টো ইয়াতে আহি যাব, 35 এতিয়া 90। ইউক্লিডৰ বিভাজন প্ৰমেয়িকা মানে কি? প্ৰমেয়িকা দি যিবিলাক আমি অংক কৰোঁ, প্ৰমেয়িকা কি আছিল? এ ইকুৱেল বি কিউ প্লাছ আৰ আছিল। এইটো কি? এৰ মান আমাৰ এইটো আহি গৈছে, মানে কি ভাজ্য। বিৰ মান কি 135, এইটো আহি গৈছে যোনটো কি ভাজক। আৰু কিউৰ মান কি? কিউৰ মানটো মানে যিমান বাৰ যাব সেইটো 1 আহিছে, সেইটো হ'ল কিউৰ মান। আৰু আৰৰ মান হ'ল যোনটো মানে বাকী থাকিব সেইটো হ'ল আৰৰ মান। তো আৰৰ মান কি আছে? 90 আহি গৈছে। এনেকুৱা এইটো হ'ল ইউক্লিডৰ বিভাজন প্ৰমেয়িকা। এই প্ৰমেয়িকাটো ইউজ কৰি যোনটো যিবিলাক আমি অংক কৰিম সেই অংকবিলাক কি কোৱা হয়? ইউক্লিডৰ বিভাজন কলনবিধি। 90টো মই কিমান বাৰ দিছোঁ? এবাৰ দিছোঁ, প্লাছত কিমান আছিল? কিমান বাকী আছিল? 45। 90টো ইয়াতে বহাই দিওঁ, 45 90 মাজত কিমান বাৰ দিছিলোঁ? দুইবাৰ, প্লাছ কি আছিল? 0। তো ইয়াৰ গ সা উ কিমান হ'ব? মানে এইটো লাষ্টত যোনটো 0 বাকী যোনটো 0 আহিব সেইটো ষ্টেপত কিমান বাৰে আমি হৰণ কৰিছিলোঁ সেইটোত বিৰ মান কিমান আছিল সেইটোৱে হ'ব গ সা উ। এতেকে গ সা উ কিমানৰ 135 and 225 225 গ সা উ কিমান হ'ব? 45 মানে গ সা উ। এতিয়া 2 নম্বৰটো চোৱা। 2 নম্বৰটো কি দিছে? 196 আৰু 38220 এই দুটাৰ মাজত কোনটো ডাঙৰ? এইটো ডেফিনেটলি ডাঙৰ, চাই গম পাওঁ। যিহেতু 196 এইটো যিহেতু এতেকে দিয়া একেই হ'ব, 38220। এতিয়া চোৱা 38220 196 to এইটোৰ মাজত কিমান বাৰ যাব?
এইটো আচলতে কিমান বাৰ যাব 195 বাৰ যাব 195 বাৰ যাব মোৰ মনত আছে সেইকাৰণে লিখিছোঁ ডাইৰেক্ট 195 বাৰ গ'লে এইটো মিলি যায় এইটো বাৰ দিছোঁ যিটো আহি গ'ল এইটো ইকুৱেলটো বিভাজন কলম বিধি মতে লিখি দিয়া 38220 ইকুৱেল কি 196 ইনটু 195 বাৰ দিছিলোঁ 95 অলপ ইয়াতে লিখি দিছোঁ 0 এতেকে ক খা ও সরি 196 and 38220 ইকুৱেল কি হ'ব কিহেৰে হৰণ কৰিছিলোঁ 195 ৰে তো 195 মানে ইয়াতে বিৰ মান সৰি ইয়াতে কিহেৰে হৰণ কৰিছিলোঁ 196 ৰে হৰণ কৰিছিলোঁ তো বিৰ মান যোনটো হ'ব সেইটো হ'ব আমাৰ গসাউ 196 থাৰ্ড নম্বৰটো কি আছিল 867 আৰু 255 এই দুটা আছিল এইটো গসাউ ওলাব লাগে যেহেতু 867 কোনটো ডাঙৰ 255তকৈ 867টো ডাঙৰ গতিকে গ্ৰেটাৰ দেন 255 তো যোনটো ডাঙৰ সেইটো আমি ভাজ্য হিচাপে ল'ম 867 255 এইটো মানে কিমান বাৰ যাব 4 বাৰ গ'লে 808 4 বাৰত নহয় 3 বাৰ যাব যদি 3 বাৰ দিলে কিমান হ'ব 3 5 গুণ 15 5 3 5 গুণ 15 5 1 16 হাতত 1 3 2 গুণ 6 1 7 3 বাৰ দিছোঁ মাইনাছ কৰি দিয়া মাইনাছ কৰি চোৱা কি হয় 201 255 255ৰ মাজত 102 কিমান বাৰ যাব 2 বাৰ যাব 2 বাৰ গ'লে কি হ'ব 204 হ'ব 2 বাৰ দি দিয়া 1 হ'ব 5 হ'ব 102 টো ইয়াতে লিখি দিয়া 102 102 মাজত 51টো কিমান বাৰ যাব 2 বাৰ যাব আকৌ 2 বাৰ 102 ইয়াতে কি আহি যাব 0 ইয়াতে শেষ 0 আহি গ'লে শেষ ইয়াতে ইকুৱেলটো বিভাজন কলম বিধিটো এতিয়া প্ৰয়োগ কৰা 8 6 7 255 এইটো কিমান বাৰ গৈছিল 3 বাৰ গৈছিল বাকী কিমান আছিল 102 নেক্সট এইটো আমাৰ ইয়াতে আহি যাব 255 ইকুৱেল এইবিলাক কি তোমালোকে এটা ভালকৈ বুজি ল'লে তোমালোকে পাৰি যাবা ইমান টান নহয় এইবিলাক একেবাৰে সহজ তোমালোকে বুজি লোৱা পাৰি যাবা সব একে 201 টো ইয়াতে যাব 201 কিন্তু কিমান দিনটো কৰিছিলোঁ 2 ইয়াতে বাকী কিমান আছিল 51 দেখে 102 ইকুৱেল কিমান দিছিলোঁ 51 দিছিলোঁ কিমান বাৰ 2 বাৰ প্লাছ কিমান আছিল 2 গতিকে এইটো গসাউ কিমান হ'ব 51 দেখে ঘ 8 6 7 and 255 ইকুৱেল কি হ'ব 51 হৈ গ'ল এতিয়া চা 2 নম্বৰটো কি আছে দেখুওৱা যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 6q প্লাছ 1 নাইবা 6q প্লাছ 3 নাইবা 6q প্লাছ 5 আৰ্হিৰ য'ত q কোনোবা এটা অখণ্ড সংখ্যা আগতে যেনেকুৱা শিকাইছিলোঁ আগতে যে কৰিছিলোঁ উদাহৰণবিলাকত উদাহৰণ 3ত কৰাইছিলোঁ যে কেনেকুৱা আছিল উদাহৰণ 3ত কি 4q প্লাছ 1 আৰ্হি আছিল ইয়াতে কি আছে 6q প্লাছ 1 আৰ্হি গতিকে কি বিৰ মান আমি 6 ধৰিম যিহেতু বিতকৈ আৰু সৰু হ'ব তেনেহ'লে আৰু মান কিমান হ'ব 0 হ'ব 1 হ'ব 2 হ'ব 3 হ'ব 4 হ'ব 5 হ'ব ইমানখিনি হ'ব তেতিয়া আমি বিৰ মান কি ধৰিম 6 ধৰিম এতিয়া চোৱা কেনেকৈ কৰিব পাৰোঁ এইটো সলিউশ্যনটো ডাইৰেক্ট সলিউশ্যন কৰি দিছোঁ ধৰা হ'ল a
কোনোবা এটা ধৰা হ'ল A কোনোবা এটা অখণ্ড যোগাত্মক অখণ্ড সংখ্যা আৰু B = 6 B = 6 কিয় ধৰিছোঁ যিহেতু আমাৰ প্ৰমাণ কি কৰিব দিছে প্ৰমাণ কৰিব দিছে কি 6³ + 1 আৰু 6³ + 3 নাইবা 6³ + 5 এইকেইটা আমাক কি প্ৰমাণ কৰিব দিছে যোগাত্মক অখণ্ড সংখ্যাৰ আৰ্হিবিলাক কি হয় এনেকুৱা ধৰণৰ হয় তেনে কি বিৰ মান আমি কি 6 ধৰিব পাৰিম তেতিয়া আমাৰ A = BQ + R মানে R মান 1 হ'ব 3 হ'ব 5 হ'ব এনেকুৱা ধৰণৰ হ'ব সেইকাৰণে আমি B মান কি ধৰিছোঁ 6 ধৰিছোঁ আমি যেটো দিয়া থাকিব কিৰ লগত যোনটো থাকিব সেইটো আমাৰ বিৰ মান বুলি ধৰিব পাৰি চোৱা বিৰ মান আমি 6 ধৰিছোঁ এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমি ব্যৱহাৰ কৰি পাওঁ যে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা কি আছিল A = BQ + R আছিল য'ত কি আছিল 0 ≤ R মানে 0 টো R তকৈ সৰু নহ'লে ডাঙৰ মানে R ৰ মান কি 0 সমান হ'ব পাৰে 0তকৈ ডাঙৰ হ'ব পাৰে B কিন্তু R ৰ মান কি B তকৈ সৰু R ৰ মান কি B তকৈ সৰু হ'ব তেনেহ'লে কি পাম এতেকে R = কি পাম আমি 0 1 সৰি এটা আৰু লাইন লিখিব লাগিব A = বিৰ মান কিমান পাইছোঁ 6 পাইছিলোঁ তেনেহ'লে 6³ + R তেনেহ'লে কি 0 ≤ R বিৰ মান কি পাইছোঁ 6 লিখি দিয়া তেনেহ'লে কি R2 কি হ'ল তোমাৰ 0 সমান হ'ল 0তকৈ ডাঙৰ হ'ল কিন্তু কি 6তকৈ সৰু আৰু তেনেহ'লে কি R ৰ মান কি পাম যেহেতু 6তকৈ সৰু কিন্তু 0 সমান আৰু 0তকৈ ডাঙৰ তেনেহ'লে কি 0 পাম 1 পাম 2 পাম 3 পাম 4 পাম আৰু কি পাম 5 পাম 6টো পাব নোৱাৰোঁ গতিকে R ৰ মান কি পাম 0 1 2 3 4 5 ইমানখিনি পাম যেনে 6টো পাব নোৱাৰোঁ যেহেতু 6তকৈ R সৰু যে R < 6 এতিয়া চোৱা R ৰ মান যদি কি হ'ল R সেইপিনে লিখোঁ এইটো জেগা নহয় R লিখিছোঁ R = 0 হ'লে R = 0 হ'লে কি হ'ব A = 6³ A = 6³ + 6³ + 0 হ'ব এইটো 6³ + 0 এইটো কেলকুলেট কৰিলে কি হ'ব 6³ হৈ যাব যেহেতু 0 কোনো ভেলু নাথাকে সেইকাৰণে ডাইৰেক্ট ইয়াতে কি লিখিছোঁ 6³ লিখি দিছোঁ R = 1 হ'লে A = 6³ + 1 এতিয়া আৰ্হিমতে আমি লিখি আছোঁ A = BQ + R বিৰ মান কি 6 Qটো Qয়ে হ'ল R ৰ মান কি 1 ধৰিছোঁ আমি সেইকাৰণে BQ + R বিৰ মান 6 লিখিছোঁ আকৌ এতিয়া চোৱা যে 0টো কি যুগ্ম নে অযুগ্ম যিহেতু নিশ্চয় যুগ্ম সেইকাৰণে এই আৰ্হিটো কি হ'ব তোমাৰ যুগ্ম হৈ যাব ব্ৰেকেটত লিখি দিব পাৰা যুগ্ম 1টো কি অযুগ্ম সেইকাৰণে এই আৰ্হিটো কি হৈ যাব তোমাৰ অযুগ্ম যুগ্ম R = 2 হ'লে A = কি হ'ব 6³ + 2 2টো যুগ্ম সেইকাৰণে আৰ্হিটো যুগ্ম R = 3 হ'লে A = কি হ'ব 6³ + 3 3টো যেহেতু অযুগ্ম সেইকাৰণে কি আৰ্হিটো অযুগ্ম R = 4 হ'লে A = কি হ'ব 6³ + 4 এইটো কি হৈ যাব তোমাৰ যুগ্ম 4টো যেহেতু যুগ্ম R = 5 হ'লে A = 6³ + 5 5টো যেহেতু অযুগ্ম মানে আৰ্হিটো কি হৈ যাব অযুগ্ম এইটো চোৱা R = 6 ধৰিব নোৱাৰোঁ কাৰণ কি R ৰ মান 6তকৈ সৰু আছিল যেহেতু সেইকাৰণে ইয়াতে হৈ গ'ল
আমি অযুগ্ম বুলি কি কৈছোঁ 6q + 1 যেটা আমাৰ প্ৰমাণ কৰিব দিছিল অযুগ্ম বুলি 6q + 3 এইটো আমাৰ অযুগ্ম আৰ্হি বুলি প্ৰমাণ কৰিব দিছিল আৰু 6q + 5 এইটো আমাৰ কি অযুগ্ম আৰ্হি বুলি প্ৰমাণ কৰিব দিছিল গতিকে আমাৰ প্ৰমাণিত হৈ গ'ল এতিয়া লিখি দিলে হৈ যাব গতিকে যিটো প্ৰমাণ কৰিব দিছিল সেইটো আমি লিখি দিলোঁ যে যিকোনো যোগাত্মক অযুগ্ম অখণ্ড সংখ্যা 6q + 1 6q + 3 আৰু 6q + 5 আৰ্হিৰ হৈ গ'ল এইটো নেক্সট চোৱা 3 নম্বৰটো এনেকুৱা ধৰণৰ কুৱেশ্যন আচলতে নাহে বিশেষকৈ এই 4 নম্বৰটো চোৱা গতিকে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুওৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m + 1 আৰ্হিৰ য'ত m এটা কোনোবা অখণ্ড সংখ্যা কি কৰিব দিছে ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আমাৰ ব্যৱহাৰ কৰি দেখাব দিছে যে যোগাত্মক অখণ্ড সংখ্যা যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গ যে যোনটো আৰ্হি হ'ব সেইটো বৰ্গ সংখ্যা বৰ্গ মানে কি স্কুৱেৰটো কি হ'ব 3m নাইবা 3m + 1 আৰ্হিৰ হ'ব এতিয়া আমাৰ কি 3m যেহেতু দিছে তেনেহ'লে কি b = আমাৰ 3 ধৰিব লাগিব কেনেকৈ কৰিব পাৰোঁ 4 নম্বৰ আমি কি ধৰিছোঁ a কোনোবা এটা অখণ্ড সংখ্যা আৰু b = 3 ধৰিছোঁ যিহেতু আমাক কি প্ৰমাণ কৰিছে 3m নাইবা কি 3m + 1 আৰ্হিৰ মানে কি ইয়াতে বৰ্গ কৰিব লাগিব এতিয়া ইউক্লিডৰ বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি ইউক্লিডৰ বিভাজন প্ৰমেয়িকাটো কি আছিল a = bq + r এতিয়া b ৰ মান কিমান আছিল য'ত কি হ'ব 0 > r b তেনেহ'লে কি লিখিব পাৰোঁ a = b ৰ মান কি আছিল 3 আছিল 3q + r য'ত 0 > r 3 এতিয়া চোৱা তেনেহ'লে r ৰ মান কিমান হ'ব পাৰিব এতেকে r = কিমান হ'ব পাৰিব 0 হ'ব পাৰিব 1 হ'ব পাৰিব 0 সমান আৰু 0তকৈ ডাঙৰ কিন্তু 3তকৈ সৰু 0 সমান আৰু 0তকৈ ডাঙৰ কি আছে 0 আছে 1 আছে 2 আছে 3 হ'ব নোৱাৰে 2 হৈ গ'ল এতিয়া চোৱা r = 0 হ'লে কি হ'ব r = 0 হ'লে a = 3q হ'ব এতিয়া এইটো বৰ্গ কৰিলে কি হ'ব যেটা আমাৰ বৰ্গৰ আৰ্হি দেখাব দিছে যে বৰ্গৰ আৰ্হি কি হয় এতিয়া চোৱা তোমালোকে কুৱেশ্যনটো ভালদৰে বুজি ল'বা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই হয় মানে যোনটো মানে যোগাত্মক অখণ্ড আৰ্হি পাম সেইটো বৰ্গ কি হ'ব 3m হ'ব নাইবা 3m + 1 হ'ব মানে বৰ্গ কৰিব লাগিব তো বৰ্গ কৰিলে এটা আমি কি অখণ্ড সংখ্যা পাইছোঁ মানে কি এইটো আৰ্হি পাইছোঁ এই আৰ্হিটো এতিয়া আমাৰ কি কৰিব লাগিব বৰ্গ কৰিব লাগিব তো a স্কুৱেৰ কৰোঁ স্কুৱেৰ কৰিলে হ'ব 3q স্কুৱেৰ 3q স্কুৱেৰ হয় 3q স্কুৱেৰ হ'লে কি হ'ব 9q স্কুৱেৰ 9q স্কুৱেৰ হৈ যাব তো এটা আমাৰ কি প্ৰমাণ কৰি দিছিল 3m আৰ্হিৰ তেনেহ'লে কি 3 × 3 q স্কুৱেৰ লিখিব পাৰা তেনেহ'লে m ৰ মান কিমান হৈ যাব ইমানখিনি এতেকে 3m এটা লিখি দিব লাগিব য'ত m = এইটো কি 3 আছিল 3 পৰা 3 এই 3q স্কুৱেৰৰ মান কি লিখিছোঁ m লিখিছোঁ তেনেহ'লে কি m = কি আছে 3q স্কুৱেৰ ইমানখিনি আকৌ চোৱা r = আৰু কিমান কি লিখিব পাৰোঁ 1 লিখিব পাৰোঁ r = 1 হ'লে কি হ'ব r = 1 হ'লে a = কি হ'ব 3q + 1 হ'ব তো a স্কুৱেৰ কৰিলে কি হ'ব এইপিনেও স্কুৱেৰ হ'ব 3q + 1 হোল স্কুৱেৰ a + b ফৰ্মুলাটো ভাঙি দিয়া a + b ফৰ্মুলা কি আছিল a² + ab + b²
তো এ স্কোয়ার কি এর মান কি এইটো হ'ব তো 3q স্কোয়ার 3q হোল স্কোয়ার প্লাস 3q ইন্টু 1 প্লাস 1 স্কোয়ার এটু ক্যালকুলেট করে দিয়া তো 9q স্কোয়ার প্লাস কি 2 3 গুণ 6 6q হ'ব প্লাস 1 হ'ব 1 স্কোয়ার 1 হয় তো এই দুটাৰ পৰা তোমালোকে কি কমন ল'ব পাৰা চোৱা 3 কমন ল'ব পাৰা 3 কমন ল'লে কি থাকিব ইয়াতে 3q স্কোয়ার থাকিব ইয়াতে প্লাস ইয়াতে কি থাকিব ইয়াৰ পৰা 3 কমন ল'লে 2q থাকিব আর প্লাস 1 রাখি দিয়া এটাকে 3m প্লাস 1 রাখি দিয়া তো এমৰ ঠাইত কি হ'ল তো 3 আছিল 3 ইনটু কি আছিল 3q স্কয়ার প্লাস 2q তো এই 3q স্কয়ার প্লাস 2q ৰ মান কি লিখিছো m লিখিছো গতিকে তে ব্ৰেকেটত লিখি দিব লাগিব যত m ইকুয়াল 3q স্কয়ার প্লাস 2q মই স্লোলি কৰিছো যাতে তোমালোকে বুজি পোৱা এই কাৰণে মই লাহে লাহে কৰি গৈছো এটা হৈ গ'ল আকৌ r ইকুয়াল কি আছিল 2 আছিল ঠিক আছে r ইকুয়াল 2 হলে r ইকুয়াল 2 হলে কি হ'ব a ইকুয়াল সরি 3q প্লাস 2 হ'ব তো a স্কয়ার কৰি দিয়া 3q প্লাস 2 হোল স্কয়ার a প্লাস b হোল স্কয়ার ফর্মুলা হয়ে যাব ঠিক আছে 3q হোল স্কয়ার প্লাস 2 3q into 2 plus b স্কয়ার মানে কি 2 স্কয়ার এতিয়া এইবিলাক ক্যালকুলেট কৰি দিয়া 3q স্কয়ার মানে কি হ'ব 9q স্কয়ার হ'ব প্লাস 2q 3q প্লাস 2 ইকুয়াল কি হ'ব 2 3 গুণ 6 আৰু 2 12q হ'ব 2 3 গুণ 6 6 3 গুণ 12 আৰু কিউ আছে 12q প্লাস 2 স্কয়ার ইকুয়াল কি 4 এটা 4 টো কি লিখিব পাৰা 3 প্লাস 1 লিখিব পাৰা যেহেতু 3m কমন ল'ব পাৰো এই কাৰণে 3 কমন ল'বৰ কাৰণে কি লিখিম আৰু ডিফিনেশন লগত মানে যেটা প্ৰমাণ কৰিব আছে হেটো লগত মিলিবৰ কাৰণে এটা আমি ভাঙি লিখিম যে 9q স্কয়ার প্লাস 12q প্লাস 3 প্লাস 1 প্রমাণ কি কৰিছে 3m প্লাস 1 হে প্ৰমাণ কৰি দিছিল যে 4 থাকিলে তো 4 ৰ পৰা তো 3m কমন ল'ব নোৱাৰো এই কাৰণে কি কৰিছো এটো 3 ভাঙি লিখিছো এই কাৰণে ইমান ইয়াৰ পৰা যদি কমন লও তুমি কি ইয়াৰ পৰা আমাৰ m আহি যাব আৰু 1 টো থাকি যাব যেন তোমাৰ কি কৰিব প্ৰমাণ কৰাৰ লগত মিলি যাব এই কাৰণে এটো ভাঙি লিখিছো এবাৰ কি কমন ল'ব পাৰো 3m কমন ল'ব পাৰো 3 কমন ল'লে কি হ'ব 3q স্কয়ার প্লাস 4q থাকিব প্লাস এটো 1 থাকিব আৰু প্লাস এটো 1 এবাৰ কমন লৈছো 1 ঠিক আছে 3m প্লাস 1 গতে এইখিনি 3q স্কয়ার প্লাস 4q প্লাস 1 এইখিনি মান কি লিখিছো আমি m লিখিছো গতে ব্ৰেকেটত লিখি দিয়া যত m ইকুয়াল কি হ'ব 3q স্কয়ার প্লাস 4q প্লাস 1 হৈ গ'ল এতিয়া যেটো প্ৰমাণ কৰিছিল হেটো লিখি দিয়া গতিকে যেটো প্ৰমাণ কৰিছিল হেটো লিখি দিলো যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ বৰ্গই 3m নাইবা 3m প্লাস 1 আহে হৈ গ'ল অংক এইটো এনেকৈ কৰিলে হৈ গ'ল এতিয়া 5 নম্বৰটো চোৱা 5 নম্বৰটো কি কৰিব দিছে যে ইকুৱেটৰ বিভাজন প্ৰমেয়িকা ব্যবহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m নাইবা 9m প্লাস 1 নাইবা 9m প্লাস 8 আহে এটা আমাৰ কি কৰিব দিছে যে ইউক্লিডৰ
বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰি মানে আমাৰ যোনটো আৰ্হি পাম সেই আৰ্হিটোৰ ঘনফল মানে কি কিউব কৰিলে আগতো যেতিয়া যেনেকৈ বৰ্গ কৰিছিলোঁ এইটো কিউব কৰিলে কি আহিব 9m আহিব নাইবা 9m + 1 আহিব নাইবা 9m + 8 আহিব এইবিলাক আৰ্হি পাম সেইটো আমাক কি প্ৰমাণ কৰিব দিছে এইটো চোৱা এতিয়া আমাক কি বিৰ মান আমি 9 ধৰিব পাৰোঁ কিন্তু 9টো চোৱা 9টো তুমি ৰুট কৰিলে কিবা আহে নেকি 9টো ৰুট কৰিলে আমাৰ কি 3 আহিব তো 3ও ধৰিব পাৰোঁ বিৰ মান আমি 3ও ধৰিব পাৰোঁ আমি ধৰি লিখা আমি কি ধৰিছোঁ এ এটা কোনোবা অখণ্ড সংখ্যা আৰু বি ইকুৱেল 3 ধৰিছোঁ মানে কি 3 টো স্কয়াৰ কৰিলে যেহেতু 9 পাই যাম আমাৰ 9 আহি আমাৰ প্ৰুফ কৰিব দিছে কিন্তু বি ইকুৱেল কি দিছোঁ 3 ধৰিছোঁ আৰু এতিয়া আমি এইকেইটা বিভাজন ক্ৰমিকা ব্যৱহাৰ কৰিম কি পাম যে এইকেইটা বিভাজন ক্ৰমিকাটো আছিল এ ইকুৱেল বি কিউ প্লাছ আৰ য'ত কি হ'ব 0 লেছ দেন ইকুৱেল আৰ লেছ দেন বি বিৰ মান কি পাইছোঁ সেইটো বহাই দিম বিৰ মান আমি 3 পাইছোঁ তো 3 কিউ আৰ য'ত 0 লেছ দেন আৰ লেছ দেন 3 এতে কে আৰ মান কি হ'ব আৰ ইকুৱেল 0 হ'ব 1 হ'ব আৰু 2 হ'ব কিন্তু আৰ মান 3তকৈ সৰু আৰু 0 সমান আৰু 0তকৈ ডাঙৰ সেইকাৰণে আৰ ইকুৱেল 0 হ'লে আমি কি পাম আৰ ইকুৱেল 0 হ'লে এ ইকুৱেল 3 কিউব পাম এইটো যদি আমি কি কৰোঁ কিউব কৰোঁ তাহলে কি হ'ব 3 কিউব হ'ব এতিয়া তেনেকৈ 3 কিউব কি হয় 27 আৰু কিউব এতিয়া চোৱা 27 আমাক কি প্ৰমাণ কৰিছিল 9m আৰ্হিৰ নাইবা কি কৈছিল 9m আৰ্হিৰ 9m + 1 নহ'লে 9m + 8 আৰ্হিৰ এইকেইটা আমাৰ প্ৰমাণ কৰিব দিছিল তেনেহ'লে 9m আৰ্হি বনাবলৈ হ'লে আমি কি কৰিব পাৰোঁ এইটো মানে আমি 9 কমন ল'ব পাৰোঁ 9 যদি কমন লওঁ তেনেহ'লে কি থাকিব 3 কিউব থাকিব 3 কিউবটো আমি m লিখি দিম 9m য'ত m ইকুৱেল কি হ'ব য'ত m ইকুৱেল 3 কিউব হৈ গ'ল ঠিক তেনেদৰে r ইকুৱেল 1 হ'লে r ইকুৱেল 1 হ'লে কি হ'ব a ইকুৱেল 3 কিউব প্লাছ 1 হ'ব এইটো তুমি কিউব কৰিলে কি হ'ব ঘনফল কৰিলে 3 কিউব প্লাছ 1 এতিয়া a প্লাছ b হোল কিউবত ফৰ্মুলাত পৰিব a প্লাছ b হোল কিউবৰ ফৰ্মুলাটো কি আছিল a প্লাছ b হোল কিউবৰ ফৰ্মুলা যে a কিউব প্লাছ 3a স্কয়ার b প্লাছ 3a b স্কয়ার প্লাছ b কিউব আছিল এইটো আছিল ফৰ্মুলা এইবিলাক ফৰ্মুলা সদায় কামত লাগে মনত ৰাখিব লাগে গতিকে 3q হোল কিউব প্লাছ 3 এর মান কি 3q হোল স্কয়ার হ'ব ইনটু 1 প্লাস 3q ইনটু 1 স্কয়ার প্লাস 1 কিউব এটা হয়ে গেল ফর্মুলা আমার ফর্মুলা মতে এটা আমি ক্যালকুলেশন করে দিলে হয়ে যাব 3q মানে কি হবে 27 কিউব প্লাস 3q স্কয়ার মানে কি হবে 3q স্কয়ার হবে তোমার 9q স্কয়ার হবে 9 ইনটু 3 হবে কি 27 কিউ স্কয়ার হবে প্লাস 3 ইনটু 3 আর 1 স্কয়ার করলে 1 হয়ে যায় তো 3 ইনটু 3 ইকুয়াল 9 হবে 9 ইনটু 1 ইকুয়াল কি 9 হবে 9 কিউ স্কয়ার সরি কিউ স্কয়ার নাই 9 কিউ প্লাস কি হবে এটো 1 হবে 1 কিউব ইকুয়াল কি হয় 1 হয়ে যায় এটা সব এই তিনটা পৰা তুমি কি কমন লব পাৰা 9 এটা কমন লব পাৰা
9 কমন লোৱা 9 কমন ল'লে ইয়াতে কি থাকিব 3q কিউব প্লাছ 3q স্কুৱেৰ প্লাছ কিউ থাকিব ইয়াতে প্লাছ এইটো 1 to 1 বাহিৰ হ'ল গতিকে ইমানখিনি মান আমি m লিখি দিম 9m sorry 9m plus 1 m এর মান কি আছিল যত m ইকুয়াল কি কিমানখিনি 3q plus 3q square plus q মান কি হৈ গ'ল আৰু r মান কি আছিল 2 আছিল এটা r equal 2 ধৰি কৰি দিলে হৈ গ'ল r equal 2 হলে equal কি হ'ব 3q plus 2 হ'ব r cube কৰি দিয়া 3q plus 2 whole cube 3q এটা প্লাস b whole cube ফর্মুলা ভাঙি দিয়া তাহলে কি হ'ব 3q whole cube plus 3q square into 2 plus 3 q into 2 square plus 2 cube এটা সা মানে ক্যালকুলেট করা 3q cube equal কি হবে 27 q cube plus মানখিনি 3 square 3q square equal কি হবে 9q square হবে তো 3 into 9 equal কি হবে 27 into 2 হবে 54 q square plus 3 into 3 equal 9 হবে 2 square equal 4 হবে তাহলে কি 9 into 4 equal 36 কিউ প্লাস 2 কিউব মানে কি হ'ব 8 হ'ব এতিয়া চোৱা এইখিনিৰ পৰা তুমি কমন লোৱা এইখিনিৰ পৰা 9 কমন লোৱা এইখিনিৰ পৰা 9 কমন ল'লে কি হ'ব 9 3 কিউ প্লাস 6 কিউ স্কয়ার প্লাস 4 কিউ প্লাস 8 থাকিব গতিকে ইমানখিনি মান তুমি কি লিখা m লিখি দিয়া 9m প্লাস 8 এটা প্রমাণ কৰিব দিছিল 9m প্লাস 8 আহিৰ হয় গতিকে m ইকুয়াল কি হ'ব যত m ইকুয়াল ইমান কি লিখি দিয়া 3q কিউব প্লাস 6q স্কয়ার প্লাস 4q হৈ গ'ল অঙ্কটো এটা আমি প্রমাণ যি কৰিব দিছিল ইয়াতে ইমানখিনি ইয়াতে লিখি দিলে হৈ গ'ল গতিকে আমি প্ৰমাণ কৰাখিনি লিখি দিলোঁ যিবিলাক প্ৰমাণ কৰিব দিছিল যে যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফল 9m নাইবা 9m plus 1 নাইবা 9m plus 8 আহে ইমানখিনি লিখি প্ৰমাণ কৰিব আছিল প্ৰমাণ কৰা হ'ল আজিৰ ভিডিঅ'টোত ইমানখিনি নেক্সট ভিডিঅ'ত কৰাই দিম নেক্সট যিমানখিনি আছে এইবিলাক নেক্সট ভিডিঅ'ত কৰাম আজি থাকোঁ থেংক ইউ